নমস্কাৰ প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত শিঙি মাছৰ সৈতে নৰসিংহৰ এখন খুব ধুনীয়া জোলৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাব। ভিডিঅ'টি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই নৰসিংহৰ পাত লৈ আদা, নহৰু, জলকীয়াৰ সৈতে অকণমান পানী দি মিক্সাৰত এটা পেষ্ট বনাই লৈছোঁ। এয়া দুটামান বিলাহীও লৈছোঁ লগতে। এতিয়া এটা কেৰাহী গৰম হ'ব দিছোঁ। তাত সৰিয়হ তেল অকণমান দি নিমখ আৰু হালধিৰ সৈতে শিঙি মাছকেইটা ভাজি ল'ম। এয়া মাছকেইটা ভালদৰে ভজা হৈ উঠিছে। এতিয়া একেটা কেৰাহীৰ একেখিনি তেলতে পিঁয়াজ আৰু ৰঙা জলকীয়া এটা দি ভাজি অকণ লৰাই লৈছোঁ। লগতে তাত কটা কেঁচা বিলাহীখিনি দি নিমখ আৰু হালধিৰ সৈতেও মই অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। ভালদৰে ভাজি লৈ উঠাৰ পিছত আধা কাপ পানী দি 5 মিনিটৰ কাৰণে সিজিব দিছোঁ। 5 মিনিট হোৱাৰ পিছত নৰসিংহৰ বনাই থোৱা পেষ্টখিনি ইয়াতে ঢালি দিছোঁ। লগতে আৰু অলপ পানী দি 2 মিনিট লৰাই লৈছোঁ। যিহেতু মই পানী দিলোঁ সেইকাৰণে অকণমান নিমখ আৰু অলপ ধনিয়া গুড়ি ছটিয়াই লৈ আঞ্জাখন ভালদৰে উতলাব দিছোঁ। ভালদৰে 2 মিনিট উতলা হোৱাৰ পিছত মাছকেইটা আঞ্জাখনত দি দিছোঁ। আৰু এয়া দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ উতলি উঠিছে। এয়া আমাৰ নৰসিংহৰ সৈতে শিঙি মাছৰ জোল সম্পূৰ্ণৰূপে তৈয়াৰ হৈ উঠিছে খাবলৈ। গৰম গৰম ভাতৰ লগত খাবলৈ খুবেই ধুনীয়া হয়। লগতে এই জোলখন স্বাস্থ্যৰ বাবেও খুবেই ভাল হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো আদৰি ল'ব। শেষত আকৌ এবাৰ ভিডিঅ'টি ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।